এটা আছে কলকাতা Hello everyone, স্বাগতম জনাইছো মোৰ চেনেল বিএমএলত আকৌ এবাৰ আন এটা ভিডিঅ'তে তো শেষলৈ চাব। তো ইয়া প্ৰথমতে দেখাইছো ৰাস্তাৰ ওচৰত থিয় দি এয়া এটা চিত্ৰশিল্পীয়ে এজন চিত্ৰশিল্পীয়ে এই গাছডাল চাই কিনে ছবি আঁকি আছে তেওঁ সুন্দৰ তো ফ্ৰেণ্ডছ এয়া চাগ এটা ঘোঁৰা ৰখি আছে ৰাস্তাৰ সিফালে এতিয়া আছোঁ আমি গমে পাইছে ক'ত আহিছোঁ টাইটেল থাম্বনেল চাই পেলাই সেইকলে ভিডিঅ'টো চাই থাকিব এতিয়া টিকেট কাটি আমি 50 টকাকৈ টিকেট কাটি ভিতৰত সোমালোঁ ভিতৰত সোমাই এতিয়া আপোনালোক দৃশ্যসমূহ দেখুৱাম ইয়াৰে সুন্দৰ আৰু সেইকলে উপভোগ কৰিব লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব মোৰ ভিডিঅ'টো আৰু মোৰ চেনেল নতুনকৈ আজি ছাবস্ক্ৰাইব কৰিব তো আগলৈ আগবাঢ়ো ফ্ৰেণ্ডছ মই আপোনালোকক অকণমান বাহিৰৰ দৃশ্য দেখুৱালোঁ বাগিচাখন দেখুৱালোঁ বহুত ডাঙৰ বাগিচা বহুত ধৰণৰ ফুল আছে ইয়াতে এতিয়া ফ্ৰেণ্ডছ মই আছোঁ ভিক্টোৰিয়া মেমৰিয়েলত তো এই ভিক্টোৰিয়া মেমৰিয়েল আজি আপোনালোক দেখুৱাম শেষলৈ ভিডিঅ'টো চাই থাকিব ক'ৰ পৰা হ'ল কি হ'ল কেনেকুৱা ভিতৰত কি বস্তু আছে সকলোখিনি দেখুৱাব চেষ্টা কৰিম আপোনালোকে ভিডিঅ'টো শেষলৈ চাব ভিক্টোৰিয়া মেমৰিয়েল কলকাতা চহৰত অৱস্থিত এই ভিক্টোৰিয়া মেমৰিয়েল অকল ভাৰততে নহয় গোটেই বিশ্বতেই জনাজাত এই ভিক্টোৰিয়া মেমৰিয়েল ৰাতিপুৱা 10 বজাত খোলে আৰু আবেলিলৈকে খোলা থাকে টিকেটৰ মূল্য বৰ্তমান সময়ত 50 টকা কলকাতা চহৰত অৱস্থিত এই মহলটো ৰাণী ভিক্টোৰিয়াৰ নামেৰে পৰিচিত আৰু এতিয়া যাম বলক আপুনি ভিতৰৰ ফালে ভিতৰত কি আছে আপোনালোক দেখুৱাম এয়া চাওক নেতাজী সুভাষ বসুৰ এটা ফটো সুন্দৰ তো ফ্ৰেণ্ডছ ভিতৰৰ ফালে আপোনালোক দেখাইছোঁ সুন্দৰ পৰিস্থিতি আৰু পৰিৱেশ ওপৰৰ ফালে চাওক আপোনালোকে এয়া চাওক কিমান পৰ্যটকেৰে ভৰি আছে এয়া পুৰণা দিনৰে বন্দুক এইটো প্ৰথম দেখাইছোঁ আপোনালোকক পুৰণা দিনৰে বন্দুক এয়া চাওক আগৰ দিনৰ অত্যাধুনিক মৰাণাস্ত্ৰ বুলিয়ে ক'ব পাৰি তো ফ্ৰেণ্ডছ ইয়াত পৰ্যটকেৰে ভৰি আছে চাৰিওফালে এয়া চাওক বন্ধুসকল শেষলৈ ভিডিঅ'টো চাব মই আপোনালোকক এতিয়া ক'বলৈ বিচাৰিম কি পাৰোঁ কি দেখুৱাম আপোনালোকক চাই থাকিব আৰু মই কৈ থাকিম দৃশ্যবোৰ চাই থাকিব আৰু শুনি থাকিব তো শেষলৈ আগবাঢ়ো ইংৰাজ গভৰ্ণৰ জেনেৰেল লৰ্ড কাৰ্জনে 1905 চনত ত্যাগ কৰিছিল বহুত মিহি এই মহলটো ব্ৰিটিছ আৰু মোগলৰ বাস্তৱ শৈলীৰ এটা অদ্ভুত নিদৰ্শন এই সংগ্ৰহালয়ত কোৱা হয় ওপৰত থকা ব্ৰঞ্জৰ পৰিটোৱে আৱাজ কৰিছিল আৰু চাৰিওফালে ঘূৰিছিল এই মহলটোৰ ওখ 184 ফুট 57 একৰ মাটিত নিৰ্মিত হয় মহাৰাণী ভিক্টোৰিয়াৰ এই বিশেষ পিয়নটো আজিও আছে ইয়াত দেখা পাব আৰু এয়া হ'ল আগৰ দিনত ইংৰাজসকলে ভাৰতলৈ অহা
পানী জাহাজ আগৰ দিনৰে। এই জাহাজেৰে আমাৰ ভাৰতলৈ আহিছিল ইংৰাজসকলে। এই বিশাল মহলটোৰ চাৰিওফালে বাগিচা আৰু ডাঙৰ ডাঙৰ পুখুৰীয়ে পৰ্যটকৰ মন মোহিত কৰে। এই ভিক্টোৰিয়া মেমৰিয়েলৰ ভিতৰত এটা সুন্দৰ সংগ্ৰহালয়ত আছে, য'ত আমি এতিয়া আপোনালোকক দেখুৱাই আছোঁ। ইয়াতে ৩,০০০ৰো অধিক বহু দামী আৰু নামী বস্তুৰে ভৰি আছে। বহুত ঠাইৰ পৰা ইয়াত পৰ্যটক আহে। ইয়াতে দেখিব পুৰণা জামানাৰ বিভিন্ন ধৰণৰ তোপ। ইয়াত আছে ৰবাৰ্ট ক্লাইডৰ মূৰ্তি। এই তোপসমূহ সেই সময়ত অত্যাধুনিক তোপ আছিল। একেবাৰে মাজত আছে মহাৰাণী ভিক্টোৰিয়াৰ মূৰ্তি আৰু আছে মহাৰাণী ভিক্টোৰিয়াৰ বিশেষ পিয়নো। আগতে ওপৰত যাব পৰা আছিলে, এতিয়া ওপৰত যোৱা মানা আছে। ইয়াত আছে পুৰণা জামানাত যুদ্ধ কৰা বহুত ধৰণৰ তৰোৱাল। ইংলেণ্ডৰ পৰা অহা নাও আছে। ইয়াত আছে বহু ধৰণৰ বন্দুক। চাৰিওফালে যিফালে চাই সিফালে পৰ্যটকেৰে ভৰি আছে। এয়া চাওক, ওপৰৰ অকণমান দৃশ্য দেখাইছোঁ, কি সুন্দৰ আৰ্টিষ্টৰ এয়া চিত্ৰকলা। ইয়াত থকা তোপবোৰ তাম, ব্ৰঞ্জ, পিতলেৰে বনোৱা আছিল। কোনোবা এটা সোণেৰেও বনোৱা আছিল। সেই সময়ৰ পেইণ্টিঙো ইয়াতে আছে। আৰু এই পেইণ্টিংবোৰ চালে আমি গম পাওঁ যে পুৰণা দিনত ভাৰতখন দেখাত কেনেকুৱা আছিল আজিৰ তুলনাত। এয়া চাওক, আগৰ জামানাৰ ভাৰতৰ কিছুমান দৃশ্য আৰু ফটো। ইয়াতে আছে হাতীৰ দাঁতৰ চেয়াৰ, ভিক্টোৰিয়াৰ ৰাণীৰ অলংকাৰ, ৰজা ৰামমোহনৰ ছবি, মহাপুৰুষৰ বাণী। ইয়াত আছে বিদ্যাসাগৰ দেৱৰ ডাঙৰ ছবি, যোনে বিধৱা বিবাহৰ প্ৰচলন কৰিছিল। সম্পূৰ্ণ মিউজিয়ামখন ঘূৰোঁতে আমাক কমচে কম ৩ বা ৪ ঘণ্টাৰ প্ৰয়োজন হ'ব। গধূলিৰ সময়ত আৰু বহুত বেছি ভাল লাগে, কাৰণ তেতিয়া লাইটবোৰ জ্বলি উঠে। যেনেকৈ তাজমহল ফেমাছ, তেনেকৈ কলকাতাত ভিক্টোৰিয়া মেমৰিয়েল ফেমাছ হয়।
ইয়েছ আমাৰ ভিক্টোৰিয়া মেমৰিয়েল চোৱা হৈ গ'ল আজি থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ' প্লিজ লাইক এণ্ড শ্বেয়াৰ এভৰিৱান মাৰামিং ইছলামত कुत्ते का दूध बिल्ली पी रहा है इधर देखो कुत्ते का दूध बिल्ली पी रहा है